হেল্ল' নমস্কাৰ, আসসালামু আলাইকুম। আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালেই আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত বহুত বেছি ভালেই আছোঁ দিয়ক। আজিৰ ভিডিঅ'টো অলপ বেলেগ মানে আমাৰ ইয়াত মানে আমাৰ ঘৰৰ ওচৰতে যিহেতু তো ধৰ্মীয় সভাৰ আয়োজন কৰিছিলে। তো মানে আমি চবেই মিলি ৰাতিকে গৈছিলোঁ, সন্ধিয়া মানত গৈছিলোঁ যিহেতু মহিলাও আয়োজন কৰিছে। তো ভাবিছোঁ বোলো আপোনালোককো দেখাওঁ বুলি, যিহেতু ভাল লাগিল বুলি। তো দেখাই আছে, চাওকচোন ভাগিনীজনী, গোটেইকেইটা ভাগিনীজনী হয়। চবেই ইফাল সিফাল গৈ আছে আৰু বজাৰ কৰি চবেই বজাৰ মেলা কৰি আছে আৰু কি এতিয়া মানুহে কি আজিকালি সভা মানে য'ত ৱাজ কৰে তাতে মানুহ বেছি নাথাকে আৰু বজাৰতহে বহুত বেছি মানুহ। তো আমিও বজাৰ চজাৰ কৰিলোঁ, নকৰা বুলি নহয়, কৰি কিনে এতিয়া মানে বেলেগৰখিনি দেখাই আছোঁ আৰু যাই থাকক। মানে ইয়াতো আহি কিনে মানে কথা পতা, সিহঁতৰ কথা পতা শেষ নকৰে আৰু এজনী আনজনীৰ লগত কথা পাতি আছে। ভাবিছিলোঁ আপোনালোকক অলপ দোকান পোহাৰখিনি দেখাই দিওঁ। এতিয়ালৈকে বক্তা অহা নাই, তো সেইকাৰণে ৱাজ ষ্টাৰ্ট হোৱা নাই। তো মহিলা মানুহখিনি এতিয়ালৈকে ইয়াত বজাৰ কৰিব পাৰি আছে। ফুলৰ